দেউতা মোৰ বয়স এতিয়া 18 বছৰ হ'ল মই এতিয়া স্বাধীন হ'লোঁ যেতিয়াই মোৰ জীৱনৰ কিছুমান ৰুল চেঞ্জ কৰিছোঁ প্ৰথমটো ৰুল হ'ল মই ঘৰত আজিৰ পৰা সন্ধিয়া 6টা বজাত নোসোমাওঁ ৰাতি 2টা বজাত সোমাম দ্বিতীয়টো ৰুল হ'ল পাকঘৰত মোৰ যিটো মন যায় সেইটোহে বনোৱা হ'ব আৰু মোৰ শেষৰটো ৰুল হ'ল মই আমাৰ ঘৰৰ গাড়ীখন নিবলৈ কাৰো পাৰ্মিশ্যন নালাগে বাৰু তই স্বাধীন হ'লি যেতিয়া ৰাতি যেতিয়া আহিবি নাহিলেও নাই বুজিলি এই ৰাতি আহি যেতিয়া মোৰ ধাবাত ভাতকেইটা খাবি বিলটো দিবি আৰু গাড়ীখন যেতিয়া উলিয়াই নিবি পেট্ৰলৰ পইচাটো নিজৰ পকেটৰ পৰাই দিবি বুজিলি আৰু ৰুমৰ কাৰেণ্টৰ বিলটো দিবি অ' দেউতা কাৰেণ্টৰ বিল ইমান আহে পেট্ৰলৰ লিটাৰ 100 টকা মই ঘৰ চলাব নোৱাৰোঁ এই পাহল ডেকাটো আপোনাৰ আণ্ডাৰতে থাকিম